বাইলুং বৰুৱাই আপোনালোকক স্বাগতম জনাইছো আজি যিটো বিষয়ৰ ওপৰত পৰ্যবেক্ষণ আমাৰ সেই বিষয়টো নিশ্চয় আপোনালোকে অনুভৱ কৰিব পাৰিছে কাৰণ 22 লাখতকৈও অধিক নিবনুৱা আছে এখন ৰাজ্যত তাৰ মাজতে শিক্ষিত যিসকল নিবনুৱা তেওঁলোকে বিভিন্ন সময়ত চৰকাৰৰ যে বিজ্ঞাপন চাকৰিৰ বিজ্ঞাপন সেইখিনি খাৰুগত কৰি বিভিন্ন পৰীক্ষাত তেওঁলোক অৱতীৰ্ণ হয় কিন্তু মোৰকত গৈ সেই পৰীক্ষাসমূহ হয় অনুষ্ঠিত হয় নহয় তাৰ ফলাফল বাহিৰ নহয় এই ধৰণৰ এটা পৰিৱেশ তাৰ উপৰিও আমি আপোনালোকক জনাব খুজিছো বহু সময়ত ডিমান্ড ড্ৰাফ্ট তেওঁলোকে গাঁঠি দিয়ে পৰীক্ষাৰ্থীসকলে আৰু সেই পৰীক্ষাসমূহ যথাসময়ত অনুষ্ঠিত নহয় আৰু ভুক্তভোগী হ'বলগীয়া হৈছে ৰাজ্যৰ নিবনুৱাসকল শিক্ষিত নিবনুৱাসকল এই মুহূৰ্তত আমি কেইবাটাও বিষয় সামৰি ল'ব খুজিছো আটাইতকৈ ডাঙৰ বিষয়টো হৈছে যে APSCৰ পৰীক্ষা APDSLৰ পৰীক্ষা লগতে শিক্ষা সঞ্চালকালয়ৰ পৰীক্ষা এই ধৰণৰ বহু পৰীক্ষা বিদেশী ন্যায়াধিকৰণৰ কাৰণে যি সাক্ষাৎকাৰ অনুষ্ঠিত হোৱাৰ পিছত যিসমূহ পদ পূৰণ কৰিব পৰা নগল সেইসমূহ কথা আজি সামৰি ল'ব খুজিছো আলোচনা কৰাৰ অৰ্থে কেইবাগৰাকীও আলোচকক আজি আমি আমন্ত্ৰণ জনাইছিলো ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা আমাৰ মাজত উপস্থিত আছে স্বাগতম জনাইছো আমাৰ মাজত ERD4 সঞ্চালক চলেন বৈশ্য উপস্থিত আছে মই স্বাগতম জনাইছো আৰু আমাৰ মাজত দুগৰাকীকৈ ভুক্তভোগী পৰীক্ষাৰ্থী আছে আমি তেওঁলোকক চিনাকি কৰি দিব খুজিছো দেৰাজুদ্দিন আহমেদ আমাৰ মাজত উপস্থিত আছে এগৰাকী গৱেষক ছাত্ৰ এগৰাকী উচ্চ শিক্ষিত যুৱক আৰু লগতে আমাৰ মাজত আছে ডেইজি দেৱী স্বাগতম জনাইছো আমাৰ মাজত ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ প্ৰবক্তা ডক্টৰ জিন্তু গোহাঁই উপস্থিত আছে মই স্বাগতম জনাইছো বিষয়টো আৰম্ভ কৰিব খুজিছো APSCৰ পৰা কাৰণ আপোনালোকে গম পায় যে 2018 চনৰ 31 ডিচেম্বৰত APSCৰ যি শেহতীয়া প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হৈছিল তাৰ পিছত ফলাফল বাহিৰ হ'ল ফলাফল বাহিৰ হোৱাৰ পিছত আনসাৰ কিৰ খেলিমেলিক লৈ বিভিন্নজনে আপত্তি দৰ্শালে আপত্তি দৰ্শোৱাৰ পিছতো মূল পৰীক্ষা অনুষ্ঠিত হ'ল মূল পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছত আজিৰ তাৰিখলৈ ফলাফল বাহিৰ হোৱা নাই এই বিষয়টো গৈ এতিয়া উচ্চ ন্যায়ালয়ৰ মজিয়া পালেগৈ এই বিষয়টো সন্দৰ্ভত ন্যায়ালয়ৰ ফালৰ পৰাও কোনো ধৰণৰ এতিয়ালৈ নিৰ্দেশ দিয়া হোৱা নাই কিন্তু সকলো এক আশংকাত আছে উৎকণ্ঠাত আছে যে কি হ'ব যিসকলে অতি কষ্টৰে এই পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকে এই পৰীক্ষাৰ ফলাফললৈ অপেক্ষা কৰিব নে এই পৰীক্ষা পুনৰ অনুষ্ঠিত হ'ব বহু ধৰণৰ কথা আহিছে দুমুজাত আছে গতিকে এই বিষয়টো অন্যতম স্পৰ্শকাতৰ বিষয় হিচাপে গণ্য কৰি মই প্ৰথমে আৰম্ভ কৰিব খুজিছো ERD4 সঞ্চালক আছে আমাৰ মাজত চলেন বৈশ্য মই আপোনাৰ কাষলৈ আহিছো APSC UPSCৰ যিসকল প্ৰশিক্ষাৰ্থী আপোনালোকে তেওঁলোকক গাইড কৰে আপোনালোকে কোচিং দি আপোনালোকে তেওঁলোকক কেনেধৰণে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব শিকায় আপোনালোকৰ তাত ভাল ফলাফলো হৈছে বিগত সময়ছোৱাত APSCৰ যিগৰাকী টপাৰ আপোনালোকৰ তাৰ পৰাই আছিল তেখেত এই মুহূৰ্তত মই আপোনাৰ পৰা জানিব খুজিছো যে কি পৰিৱেশ পৰিস্থিতিৰ মাজত থাকিবলগীয়া হৈছে আৰু বিষয়টো অগ্ৰগতি কি চাওক এটা কথাটো এনেকুৱা প্ৰায় 4000 ষ্টুডেণ্টে মেইনছ দিছিলে মানে দুটা তিনিটা পৰ্যায়ত আপোনালোকে জানি চাগে দুটা তিনিটা পৰ্যায়ত প্ৰিলিমিনাৰী ৰিজাল্ট ওলাইছে প্ৰথমতে এটা ইনচাৰ কি ৰিজাল্ট ওলালে তাৰপিছত আকৌ এটা ইনচাৰ কি ওলালে আকৌ ৰিজাল্ট ওলালে 3 নম্বৰ পৰা কোৰ্টত কোনোবাই এপিল কৰিলে যে আমি প্ৰিলিমিনাৰী দিব পাব লাগিছিলে সেই ষ্টুডেণ্টখিনিকো ফাইনেলি পৰীক্ষা দিব দিয়া হ'ল প্ৰায় 4000 ষ্টুডেণ্টে পৰীক্ষাত এপিয়াৰ হ'ল সবে আশা কৰি আছিল যেহেতু APSCৰ দৰে এটা এক্সাম প্ৰিপাৰেচন কৰিব বছৰ হ'ল লাগে বছৰৰ পিছত বছৰ লাগে এনেকুৱা নহয় যে APSC এক্সাম হৈছে ফৰ্ম ফিল আপ কৰি মই দি দিলো কোনোবা দিয়ে নিদিয়া বুলি মই নকওঁ যিবোৰ ভাল সিৰিয়াছ ষ্টুডেণ্ট আছে আমি ষ্টুডেণ্টবোৰক বছৰৰ পিছত বছৰ প্ৰিপাৰেচন কৰাওঁ কাৰণ তেওঁলোকৰ বহুত এক্সপেক্টেশ্যন থাকে আৰু APSC এনেকুৱা এটা এক্সাম এনেকুৱা নহয় যে অকল ভুক্তভোগীজনেই চেফাৰ কৰিছে তাৰ লগত ফেমিলিৰ কথা আছে ফিনান্সিয়েল ছাপৰ্টৰ কথা আছে ইয়াত বহুত বস্তু আহে গতিকে মই দেখিছোঁ যেটো আপোনাৰ মেইনছ হৈ গ'ল সবে ৰখি আছিল যে ৰিজাল্ট আহিব কিন্তু তাৰ পিছত শুনা গ'ল যে APSC কিবা কিবি আনসাৰ কিট আকৌ ভুল কৰিলে কোনোবা ষ্টুডেণ্ট ৰৈ গ'ল সেকেন্ড বাৰ যেটা আনসাৰ কিটো দিলে প্ৰথমবাৰ ভুল হোৱা বুলি কোৱা সেকেন্ড টাইম আকৌ এটা আনসাৰ কি ওলাল তাৰ পিছত কোনোবাই কোৰ্টত গ'ল যে সেকেন্ড বাৰৰ আনসাৰ কিটোত আকৌ ভুল আনসাৰ আছিল কোৱেশ্চন আছিলে সেইটো আছিলে কিন্তু মই দেখিছোঁ তাৰ পিছত কেছটো বাঢ়ি গৈ আছে এতিয়া যে এনেকুৱা পৰ্যায়ত পাইছে গৈ এতিয়া যে ৰিজাল্ট ওলাবৰ হৈছে সবে ৰখি আছিলে আমাৰ APSC যেটো মানে তেওঁলোকে বছৰৰ পৰা যেটো মানে হেই কৰি থাকে যে কোনটো মাহত কি হ'ব বাই ফেব্ৰুৱাৰীত ৰিজাল্ট দিব বুলি
অলৰেডি কোৱা আছিলে আমি ৰখি আছিলোঁ ষ্টুডেণ্টক কেনেকৈ ভাইভালৈকে প্ৰিপেৰেশ্যন কৰাম ষ্টুডেণ্টৰ এক্সপেক্টেশ্যন আছিলে ইনফেক্ট ষ্টুডেণ্টবোৰে ভাইভাৰ কাৰণে প্ৰিপেৰেশ্যন আৰম্ভ কৰিছিলে কিন্তু এতিয়া এনেকুৱা অৱস্থাত গৈছে ষ্টুডেণ্টো নাজানে কি হৈ আছে গৈ কাৰণ এনেকুৱা ধৰণৰ নিউজ কিছুমান আহি আছে যদিও মই অফিচিয়েলি চিয়'ৰ নহয় যে মেইনছটো কেঞ্চেল হ'ব প্ৰিলিমিনাৰীটো কেঞ্চেল হ'ব এক্সামটো নতুনকৈ আকৌ হ'ব এতিয়া 2.5 3 years এটা এক্সামত দিয়াৰ পিছত সেই ষ্টুডেণ্টজনে কেনেকৈ আকৌ যায় আৰু এটা এক্সাম 2018 পৰা 20 হ'ল বয়সৰ কথা আছে আকৌ 2 বছৰ লাগিব এক্সামটো আমাৰতো APSC সকলোৱে জানে যে APSC UPSC টাইপ নহয় গৈ এইটো হওঁতে 1.5 বছৰ লাগে এতিয়ালৈকেতো একো হোৱা নাই গৈ এতিয়ালৈকেতো একো হোৱা নাই কাৰণ যিটো আমি চবেই দেখি আছে এইটো হোৱা নাই এনেকুৱা নহয় যে এইটো মোৰ ভাষ্য হয় যে হোৱা নাই এইটো কাৰণ এইটো দেখি আছে যে এতিয়া ষ্টুডেণ্টবোৰে কাৰণ APSCত মানুহৰ বিশ্বাসটো ঘূৰি আহিছিল মাজত যিবোৰ আগত যিবোৰ হৈ গ'লে আমি নকওঁ মানুহৰ বিশ্বাস ঘূৰি আহিছিলে ষ্টুডেণ্টবোৰো আহিছে দূৰৰ পৰা আহি প্ৰিপেৰেশ্যন কৰিছিলে একদম দুখীয়া ল'ৰাটো প্ৰিপেৰেশ্যন আৰম্ভ কৰিছে কিজানি মই পাই যাম সেইটো আগত নাছিলে গৈ কিন্তু এতিয়া এনেকুৱা চিটুৱেশ্যন হৈছে চাগে মই ভাবোঁ ভৱিষ্যতে APSC বুলি ক'লে মানুহ দিম বুলি ক'লে মানুহ হাঁহিব যে তুমি APSC দি কিয় আছা এইটো এতিয়া পৰ্যায়টো এনেকুৱাই মোৰ লাগি আছে হতাশাজনক সঁচা কথা ক'বলৈ গ'লে যদি আমি কওঁ হতাশাজনক আৰু মই সেইকাৰণে যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিছত তেওঁলোকে APSCৰ ক্ষেত্ৰত যিখিনি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে সকলোৱে শলাগিছিলে আৰু এই তেওঁলোকে বিভিন্নজনে শলাগ লোৱাৰ পিছত প্ৰথমটো পৰীক্ষা সুন্দৰভাৱে গ'ল বহুত সুন্দৰভাৱে হৈছিলে সুন্দৰকৈ হৈছে অনুষ্ঠিত কিন্তু এই দ্বিতীয়টো পৰীক্ষাত এই বেমেজালি আৰু এই ধৰণৰ এক পৰিৱেশ ইচ্ছাকৃত নে আচলতে কি গোটেই কথাখিনি এটা ৰহস্যৰ আৱৰ্তত কিন্তু ভুক্তভোগী হ'বলগীয়া হৈছে ডেৰাজ ভুক্তভোগী হ'বলগীয়া হৈছে ডেইজি বা এনেধৰণৰ 4,500 শিক্ষাৰ্থী উচ্চ শিক্ষিত যুৱক যুৱতী মই ডেৰাজ আপোনাৰ কাষলৈ আহিছোঁ এই পৰীক্ষাটোৰ আপুনি যিহেতু প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হৈছে আপুনি APSCৰ মই APSCৰ সেইটো হেৰি কৰা নাই কিন্তু মই এটেম্প কৰিবলৈকে হেৰি কৰি আছোঁ প্লেন কৰি আছিলোঁ বা ধৰক বাকী যিখিনি বিভিন্ন ধৰণৰ পৰীক্ষা আছিল মই দুটাকৈ চৰকাৰী অকল APSC নহয় চৰকাৰী বাকী দুটা ধৰণৰ পৰীক্ষাটো মই দিছিলোঁ এতিয়া আচলতে কথাটো যদি আপুনি চাবলৈ যায় অকল APSC নহয় মই প্ৰথমতে কৈছোঁ যে BJP চৰকাৰ অহাৰ পিছত তেওঁলোকে APSCক লৈ যিটো বল্ড ষ্টেপ এটা লৈছিল বল্ড ষ্টেপটোক আমি শলাগিছোঁ কাৰণ এটা সকলোৱে পুনৰবাৰৰ বাবে বিশ্বাস এটা ঘূৰি আহিছিল যে আপুনি কষ্ট কৰিলে পৰীক্ষাটো উত্তীৰ্ণ হ'ব পাৰে যে এটা ভালভাৱে মূল্যাংকনটো হ'ব বা এটা ষ্ট্ৰাকচাৰ্ডত কামটো হ'ব কিন্তু এটা সমস্যা আহি পৰিছে অকল APSC নহয় আজি আপুনি কেইদিনমান আগতে যদি চাই জলসিঞ্চন বিভাগৰ যিটো পৰীক্ষা অনুষ্ঠিত হ'ল তাত আপোনাৰ লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিবলৈ আহিছে আজিৰ যুৱ প্ৰজন্ম একদম হতাশগ্ৰস্ততাত ভুগিছে মই প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা আহোঁ এটা চাকৰিৰ পৰীক্ষাৰ ক্ষেত্ৰত অসমৰ বেমেজালিসমূহ আপুনি যদি চাই যোৱা বছৰৰ APSC পৰীক্ষাৰ প্ৰাৰম্ভিক পৰীক্ষাত সৰ্বমুঠ চাগে ছাৰ আছে সৰ্বমুঠ 92টা প্ৰশ্ন ভুল হৈছে এটা কথাটো হ'ল প্ৰথম মই আহোঁ যে প্ৰথম ছাত্ৰ ছাত্ৰী এগৰাকীয়ে পৰীক্ষাটো দিবলৈকে যাব পৰীক্ষাটো অৱতীৰ্ণ হ'বলৈকে যাব তেওঁ কিছুমান প্ৰশ্নৰ সন্মুখীন হ'ব বিভিন্ন বিশ্ববিদ্যালয় মহাবিদ্যালয় বা বিভিন্ন ধৰণৰ কিছুমান যি জ্যেষ্ঠ লোক আছে তেওঁলোক যিসকল বিশেষজ্ঞ বুলি বা যিসকল অধ্যাপক আছে তেওঁলোকক সামৰি কেনে তেওঁলোকক প্ৰশ্ন কথাৰ বাবে দায়িত্বসমূহ দিয়া হয় প্ৰথম মোৰ আপত্তিটো হৈছে প্ৰথম মই তেওঁলোকক দোষিব খুজিছোঁ যে এখন বিশ্ববিদ্যালয়ৰ কোনোবা এজন অধ্যাপক এজন বিশেষজ্ঞ বিশেষ এটা বিষয়ৰ তেওঁলোকে 100টা প্ৰশ্নও ভালকৈ কাটিব নোৱাৰেনে যদি পৰীক্ষা এটা দিয়াৰ পিছত 100টা প্ৰশ্ন যে ৰিজাল্ট এটা দিয়ে প্ৰত্যেক বছৰ APSCৰ ক্ষেত্ৰতে দেখা যায় ৰিজাল্ট এটা দিয়াৰ পিছত প্ৰায় 10টা 8টা প্ৰশ্ন ভুল আছে বুলি কয় নাম্বাৰটো এনে দি দিয়ে এইবাৰো ব্যতিক্ৰম হোৱা নাই সৰ্বমুঠ 92টা প্ৰশ্ন ভুল গতিকে আমাৰ যিখিনি ছিনিয়ৰ যিখিনি স্কলাৰ আছে যিখিনি বিশেষজ্ঞ আছে যিখিনি অধ্যাপক আছে তেওঁলোকে কিন্তু এতিয়ালৈকে ভালকৈ প্ৰশ্নকেইটা কাটিবই তেওঁলোকে পৰা নাই গতিকে তাতে তেওঁলোকৰ যিটো পৰীক্ষাটোক লৈ যোৱা ব্যৱস্থাটোক লৈ এটা চিৰিয়াছনেছ সেই চিৰিয়াছনেছটো কৰবাত দায়িত্ববোধটো নাই দ্বিতীয় কথা আপুনি যদি চাই APSCৰ ক্ষেত্ৰত যদি চাই আজি চলেন ছাৰ আছে APSCৰ ক্ষেত্ৰত ধৰক মই নিজে কোচিং বা এইবিলাকৰ লগত জড়িত বা মই নিজে কৰি আছোঁ মই নিজে প্ৰিপাৰেশ্যনৰ হয়তো কৰিও আছোঁ বা বহুত ছাত্ৰ ছাত্ৰীয়ে কৰি আছে APSCৰ আচৰিত কথাটো এইটোৱে যে আজি আপোনাক মই উদাহৰণ দিছোঁ যে ইনকালাব জিন্দাবাদ যিটো টাৰ্ম আছিল ইনকালাব জিন্দাবাদ টাৰ্মটো কোনে কইন কৰিছিল এইটো আপোনাৰ 1837 চন নে কি আছিল এটা আপোনাৰ লেবাৰ ষ্ট্ৰাইকত
পৰীক্ষা হৈ গ'ল এতিয়ালৈকে মেইনছৰ ৰিজাল্ট নাই আমি পুৰে নেক্সট আৰু প্ৰিলিমছত বহিবিলাক বহুত ছাত্ৰ ছাত্ৰী আছে 2020ত নহ'ব বুলি ঘটনাটো মানে কথাটো ওলাই আছে এতিয়ালৈকে মেইনছ হোৱা নাই ভাইবা হোৱা নাই আকৌ পিছলৈকে বয়সৰ কথা আছে আপুনি কৈছে এপিএছচিটো অকণ চাইড কৰি থলোঁ এপিএছচিৰ কাৰণে মই গভৰ্ণমেণ্টক ভাৰতীয় জনতা পাৰ্টিক মই শলাগিছোঁ তেওঁলোকে সেইটো সময়ত যদি বল্ড ষ্টেপ ল'লে পুনৰ বিশ্বাস ঘূৰি আহিছিল আন বিষয়লৈ যোৱা মই APSC টো শেষ কৰি ল'ব খুজিছোঁ বেলেগ বিষয়লৈ যোৱাৰ আগত মই যিহেতু